গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আৰু মোৰ খবৰো ভালেই দিয়ক। ইফালে আকৌ সেই গডৰেজটো অলপমান বোলে লেতেৰা হৈছে, বহুত দিন মোচাও নাই, মানুহ নাই যিহেতু সেইটো কাৰণে অলপ গডৰেজটো অলপ মুচি দিলোঁ। আৰু যোৱাকালি ৰাতি বহুত কাম আছিল, সেইখিনি কৰি দিছোঁ, যোনখিনি মানে কৰিব পাৰোঁ সেইবিলাক চব যোৱাকালি ৰাতিয়ে কৰি থৈ দিছোঁ। আৰু আজি এনেকৈ কিবা কিবি কৰি আছোঁ, ধুনীয়াৰ কাম হৈছে। আপোনালোকৰো চাগে বিহু বুলি কামে কাম। মই আৰু মানুহ নাই না, আৰু বেছি লেতেৰা হৈছে, এইগিলাখানটো এইগিলা চাফা কৰি আছোঁ। ইফালে আৰু মাইনাই খেলি আছিল, মই কাম কৰি থকা গম পালি তাই আহি মোৰ এনেকৈ কলাত উঠি লৈছে আৰু। পিনে পাপাকে আনি দিছি, তাই খটচিকে এনেকৈ থাকে, ইমান মানে সেই কৰে, উৎপাত বেছিয়ে। মোবাইলটো সেনেকৈ নাচায়, কিন্তু কাষত লগাই থৈ দিয়ে তাই সেনেকৈ। চামা চা, মুখখন চা, শুনো মা, হেই একবাৰ মুখ দিয়ে। মানে মইতো এতিয়া কাম কৰি আছোঁ, ৰন্ধা সময়ো নাই, এওঁ পিনে কাম কৰি আছে। আমি আহিলে এনেকৈ তাৰ পৰা এনেকৈ ৰেডিমেড কিবা কিবি কিনি খাই থাকোঁ। আৰু মাইনাক এতিয়া বিস্কুট খোৱালোঁ এখন, তাৰপিছত এইখিনি এতিয়া মই খাওঁ, মানে আনছি এওঁ খাই আহি মোক লাগি এনেকৈ পেকিং আনে, মই আৰু ঘৰত আৰু কাম চাম কৰি এনেকৈ খাওঁ আৰু পুৱাৰ সাজটো। ইপিনে চাওক বিছনাখন আঁকি দিছে, মাজত থাকে, থাকলি মানে মই আহি চাফা কৰিব মানে সুবিধা হয়। এতিয়া আৰু এই কি কৰিছে আজি, খিৰিকী দি চোৱাৰ কাৰণে এনকি দিছে মুখখন, মানে পৰি লৈ অলপ ধৰি ঠেঙত বজি আছে। তোমালোকৰ বিছনাখন ছাইডত দিবা, ছাইডত দিলে এতিয়া অলপ ছাইডত থাকিলে একো কথা নাই, কিন্তু সেই নিংনি আমি নহ'লে নিংনিবা কাটব। আৰু তাইক সেই বিস্কুট মই খুৱাইছোঁ এখন, জুতি চইচ পেকেটো তাতে থৈছিলোঁ, তাইক লাগে এতিয়া ভালবোৰ পেলাব নাখায় কিন্তু। আৰু পিনে আলি যি খিচাৰি খেতি আনলো তাৰ পৰা এনেকৈ লৰাই নাই, সেই মানে সেই হয়, যোনদিনাখনে মেকা আহিছে এতিয়া, যোনদিনাখনে নানো সেইদিনাখনে ক'তো খাবও নাপায় তাই, আৰু যোনদিনাখনে আনো সেইদিনাখনে চবতে খাব পায়। এইগিলাখান কাম কৰিব কোনে কৈছে? হাগুৰ এনেকৈ মানে হাক দিয়া বস্তুটো বেছিকৈ কৰে। চামুকা যা হে, মই ভাতখন সাৰি আছোঁ, তাই ঘৰ বান্ধা মাৰ আজি মৰত চপি আছে, সেইগিলা ভাল জাগাই দি যা। পুৱাৰ ভাত খাব লৈছোঁ, পুৱাৰ মানে 5 বাজিল, আপোনালোকে মই এলেহুৱা বুলি নহয়, মই মানে বাচন চাচন ধুব লাগিব না, বহুত মাইনা আছোঁ, সময় নাপাওঁ, সেইটো কাৰণে পুৱাৰ ভাত লৈছোঁ, দালি ঘুগুনি, তেতিয়া যি পৰঠা আছিলোঁ ঘুগুনি লৈছিল সেইটো, আৰু কণীৰ আৰু ভাজি লৈছোঁ। এতিয়া 1টা বাজিল খাৱে, একবাৰে খাব কিজানি, আৰু আজি দিছে আনিছোঁ খাব লাগিব, ধুনীয়াত খোৱা ধুনীয়াৰ বাচন হ'লে নাই থকাৰ কাৰণে। হামু নাই বলে দেখছে, চাকৰি আহিছে মাথাটো, তাই ধুনীয়াকৈ টোপনি মাৰছি,
কাপোৰ চাপোৰ নোৰাকে মই বোলো কাপোৰেৰে দে দি ময়ো মাৰো মোৰো গাটো ভাল নহয় তেতিয়া এনেকৈ উঠছি ঠনাকে কিয় কপি কপি টোপনি মাৰিছিল আৰু হা মোৰ গা বেয়া মাৰো বেয়া মোৰো বেয়া চৰ্দি লাগিছে কোৱাচোন কোৱা আমাৰ মাৰ মোৰ চৰ্দি লাগিছে কি কৰি আছা ৰাতি এটা জুই কম কৰি দিছোঁ আৰু ভাতে বনাব কি ধুনীয়াকৈ বাচছি দুবছৰমান হ'লে একবছৰমান হৈছে এতেই ভাত বনাম পিছপিনে জেগা আছে চাইলা থাকিলে এতেই বনাম আজি ভাত বিলাক আমাৰ পদিনা ধুনীয়াৰ আছে সকল হয় এই বাৰীক লাগি কদাল মাৰি দিয়া আৰু হয় সেই খিনে গেছি পানী পলাই ধুনীয়াৰ আছে মানে আগতেতো ধুনীয়াৰ আছিল কদাল মাৰি মাৰি উলি দিয়ে আৰু হ'ল আমাৰ ইয়াতে পুজি এনেকৈ বনাই দি চব ৰেডি কৰি ল'লোঁ এইবিলাক চব মছলা পাতি এতিয়া যি লাগে এতিয়া আছে এতিয়া মাংস ভাজি খাইছোঁ আনি থৈছোঁ আৰু এইখিনি এতিয়া ৰেডি কৰিলোঁ এতিয়া বনাম ইপিনে চাকছোঁ মাইনা ইয়াতে টিভি চাই আছে আৰু খিৰিকী দি ভাত বনাই আছোঁ তাইকো চাই আছোঁ ভাতো বনাই আছোঁ মই ভাবিছোঁ মাইনাৰ লগত মাইনাই আৰু কান্দি আহিলোঁ চাওঁ বোলো চলি কি কৰি আছে তাৰ পাপাই এইখিনি ভাজা হ'ল এইবাৰ এইখিনি দিছোঁ আৰু ইপিনে মাইনা খিৰিকী দি চাই আছোঁ মই ইয়াতে মাছ ভাজি আছোঁ তাই এটা ধৰিছে তাইৰ লগত তাই বহি আছোঁ তাই পাপাক কৈছোঁ নাৰবা আৰু এনে উৰুকা চুৰুকা আহিলে মানুহ থাকিলে ভাল লাগে এতিয়া আমি দুয়োই নাই পূৰা একলা একলা একদম নিৰল সেইটো কাৰণে ভালেই নালাগে বেছি মানুহ থাকি ভাল লাগে দিয়কচোন নে আৰু মাছ ভাজা হ'বই এতিয়া আৰু মাছ বেছি অনাও নাই কাৰণ আমি দুটা মানুহ মই নাখাওঁ মোৰ বেমাৰ হৈ আছে মাইনাৰ বেমাৰ হৈ আছে অকল তাৰ পাপাই খাব সেইটো কাৰণে অলপ আনিছে আৰু মাংস আনিছে অলপ বেছিকৈ আৰু আমি যিহেতু আজি ৰাতিৰ সাঁজটো খাই ঠিক নাই আৰু মানে বাইদেউ চাইডটো খাব পাৰোঁ মানে মাহঁতো যাব পাৰোঁ সেইটো কাৰণে অলপমান চেনে ফেলৰি যোৱাতছে কি তাই টোপনি গেছি অলপমান বেছিকৈ কাপোৰ দিছোঁ মানে খিৰিকীখন মেলা আছেতো যদি বতাহ চতাহ বহুত আহিছে সেইটো কাৰণে আলু মটৰ বিলাহী মাছৰ আঞ্জা বেছি নাখানা অকণমান নিয়মটো নিয়ম আৰু ৰান্ধি আছোঁ পানী লৈছোঁ পানী নাই ইয়াতে এই পানী দিলোঁ আঞ্জা বেছি ভাজা আঞ্জা হৈছে এতিয়া ধুনীয়া উতল লাগিছে লাগবে বুঝে উঠিলে আর মই যাওঁ ইয়াতো দুজনকে দিছোঁ ভাগিন আৰু আমাৰ ইয়াত খাই থাকক ইফালে এওঁ জুই পৰি আছে আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব